আম চাওক পুৰা ইচ্ছা লাগিলে এনেকৈ আম খাই পুখুৰীটোত মানে মাছ আছে না হয় 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 তো হেল্ল' নমস্তে বন্ধুসকল আজি মানে এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ভিডিঅ'টো মানে থাম্বনেইলৰ টাইটেল চাইটো গমেই পাইছে ভিডিঅ'টো কি হ'ব যাইছে তো আৰম্ভ কৰোঁ আহক মই আজি আহিছোঁ অপৌমিতৰ ঘৰত তো এয়া হ'ল অপৌমিত তো মানে আহোঁ মানে আমাক খুব মাতি আছিল আহাৰ ঘৰত আহিব লাগে তো একলাই মই অহা নাই আজি আমাৰ মানে মোৰ মাও আহিছে দেউতা হৈছে লগতে ভণ্টিও আহিছে তো বলকচোন আজি ভ্লগটোত কি হয় দেখা যাব আজি কেনে লাগিছিল ৰে ভাল লাগছে আজি ভাল লাগিছে আজি ভাল লাগিছে না দাদাহঁত আহিছে দাদাহঁত আৰু ভাল লাগিছে আজি গাইছ তো গাইজ এইখনে অপৌমিতৰ হতৰ ঘৰ তো মানে চাওঁ বলক কি হয় আজি ভ্লগটোত লগতে গাইজ এইটো চাওক মানে কি ঘৰৰ ওচৰতে তেওঁলোকৰ মানে কি এটা এনেকুৱা পুখুৰী আছে পুখুৰীটোত মানে মাছ আছে না আছে এনে মাছ কি মাছ আছে আছে হা মাছ আছে গাইছ কিন্তু এই ৰৌ চালানী মাছ চিনা এটা পালোঁ মানে এই জালেদি মাৰিছিল তো আহাক তো মানে ভাল লাগে ভিডিঅ'ত মানে বিভিন্ন কথা হৈ থাকে সেইবাবে তো গাইজ মানে ইহঁতৰ এটা মৰম লগা একদম মানে এটা স্বভাৱো আছে একদম মানে বহুত মৰম লাগে মানে কি ক'ম আৰু একদম ওলে তো গাইজ এই বাঁহী মানে অপুই নিজে ঘৰতে বনায় এই বাঁহী ঘৰতে বনাওঁ তো গাইজ এই বাঁহীটো যি দেখিছে আপোনালোকে এই বাঁহীটো মানে অপুই মানে ঘৰত মানে নিজে বনায় আৰু সি মানে বানে উঠি বজোৱাও শিকি আছে তো বজাই এবাৰ দেখাই দিব ইমান নাজানো অলপ চলপ মানে বজাব তো যিখিনি পাৰা মানে সেইখিনি দেখুৱাই দিয়ে বঢ়িয়া 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 বেছি তো নৰো মানে লাহে লাহে পাৰব দেন মানে বিগিনাৰ তো ইহঁতৰ ঘৰত মানে এটা মৰম লগা ডগিও আছে ইয়াৰ নাম বোলে ৰাজা গাইজ এওঁলোকৰ মানে কি বাৰীৰ পিছৰ জাগাখিনি দেখুৱাই আছোঁ আহক ইয়াতে এডাল মানে এনেকুৱা আম আছে মানে তললৈ মানে হালি হালি লাগিছে দেখুৱাই আছোঁ তো মানে এইডালে আম এনেকৈ মানে ইচ্ছা কৰিলে এনেকৈ কামোৰে খাব পাৰি আম তো মজা গাইজ মানে ইয়াৰ সেউজীয়া পথাৰৰ দৃশ্যটো একবাৰ সকলোকে দেখুৱাই আছোঁ চাই থাকক তো সেউজীয়াক চিন্তে মানে সেউজীয়াই পথাৰখন মানে একদম গ্ৰীণ এইফালে একদম পথাৰ এৰিয়া মানে ইহঁতৰ পিছফালে এনেকৈ এক জেগাত মাটি পেলাই থোৱা হৈছে মানে কিবা বনাব গাইছ তো ঐ নপলাবি ঘাঁহ খাইছে তো এই চব ভেন্দিৰ পলি ভেন্দি খেতি কৰিছে ইয়াত তো এই ডাল ভৰা আমডাল চাই মানে কি নজৰ নিদিব জিভাৰ পানী পেলাওক তো গাইজ মানে কি ইহঁতদৈ মানে কি ঘৰত বোলে কেইখনমান ছবি আঁকিছে বিৰাট ধুনীয়া আৰ্ট তো ছবিকেইখন একবাৰ দেখুৱাই দিওঁ তো এই পুৰা একদম মানে ধুনীয়া ছবি মানে এনে আৰ্মি আঁকিছে এনেকৈ মানে নেক্সট লেভেল আৰ্ট কৰিছে ভাল লাগিছে ইমান ধুনীয়া এই শিৱলিংগ আঁকিছে আৰু এনেকৈ বহুতখন আঁকিছে গোটেইখন দেখুৱালে মানে মোৰ ভিডিঅ'টো মানে বহুত বেছি লম্বা হৈ যাব তো ভাই মানে তোহো যে ইমান ধুনীয়া আৰ্ট আঁকছা মানে কেনেকৈ মানে প্ৰথমতে মানে মোবাইলে চাব লাগে এইগিলা চাই কিনে অলপ চলপ মানে শিকবা লাগে তো মজা ভাল লাগছে আৰ্টকেইখন অলপ চলপ শিকছোঁ অঁ দে তো গাইজ মানে এওঁলোকৰ ইয়াত মানে এটা কুঁৱা আছে মানে আগৰ কুঁৱা এই নৰ্মেলি যেটা কুঁৱা দেখা আপোনালোকে পাকাৰ সেইটো নহয় ইয়াতে মানে ইটা চিষ্টেমত বনোৱা হৈছে এই কুঁৱাটো কুঁৱা এটা আছে ইয়াত পানীটো মানে লৰচৰ কৰা নাই কাৰণে মোক একদম স্পষ্টকৈ দেখাইছোঁ এই হাই হেল্ল' হাই কুঁৱাটো বোলে বহুত বেছি পুৰণি গাইজ তো মানে এইটো নৰ্মেল মানে কুঁৱা নহয় এইটো বা গাঁঠি বনোৱা অপু আৰু অমিতে মানে এক্সপেৰিমেণ্ট কৰাত মানে এক্সপাৰ্ট মানে মিষ্টাৰ ইণ্ডিয়ান হেকাৰক মানে কটাই দিব মানে এটা মিছাইল বনাইছিল মোকো এবাৰ মানে মাৰি দেখুৱাই দিব পানীৰ মিছাইল বোলে মিছাইলটো মানে গাইজ কেনেদৰে বনাব মই এবাৰ দেখাই দিওঁ ইয়াত মানে এটা চাইকেলৰ যি ভল টিউব থাকে এটা ফিটিং কৰি লৈছে তাত আহোঁতে মানে কি মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ অলপমেণ্ট মানে কিবা এক্সপেৰিমেণ্ট কৰিবলৈ কিবা বম ফুটাব পাৰে তো কেনেকৈ ফাটই দেখি আছোঁ তো তাৰপাছত ইয়াৰ ভিতৰত মানে পানী সোমাই দিছে আৰু তাৰপিছতে এনেকৈ পাম্পাৰেৰে পাম্প সোমোৱাই মানে কি এনেকৈ পাম্প বজাই কৰি ভিতৰত মানে ভৰ্তি কৰিব তো তাৰপাছত মানে কি এইটো এৰি দিয়া হ'ব ঢাকন খুলি তো কিমান দূৰ যায় চাই বা মানে গাইজ এই পহুটোক মানে কি মৰম লাগে নহয় ঘাঁহ খুৱাই কিবা এটা মানে ভাল লাগে পূৰা একদম এনেকৈ খাই থাকে একদম পূৰা মৰম লাগে একদম পূৰা ময়ো মানে ধুবৰি চিঙি খুৱাই দিলোঁ
তো বহুত ঘূৰি বাকি মানে বহুত বস্তু দেখাই মানে শেষত মানে ভাত খাই ল'লোঁ এনেকৈ। তো ভিডিঅ'টোত মই দেখাইছিলোঁ যে অপু অমিতহঁতৰ পিছফালে মানে মাটি পেলাইছে। তো মাটি মানে এই ইয়াৰ পৰা পেলাইছে, ইয়াত মানে পুখুৰী খান্দিছে আৰু মানে ডাম্পাৰ দি লৈ যায় মাটি মানে তাত মানে পেলাইছে। তো তাতে কিবা মানে বনাব পিছলৈ, মানে কি বনাব এতিয়ালৈকে মানে জানা নাই। আজি বহুত এনজয় কৰিলোঁ অপু অমিতাহঁত তাতে আহি, বহুত জেগা দেখুৱালোঁ, বহুত কিবা কিবি কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।